আমাৰ জোনাইত TMPKৰ গল্ডেন জুবলি অহা 16 আৰু 17 তাৰিখে সকলো জনগোষ্ঠীৰে এখন নিজা নিজা গেট দিছে। সেইবাবে আমাৰ সোণোৱাল কছাৰী এখন গেট দিবলৈ আমি বাঁহ কাটি আছো। এতিয়া বাঁহ কাটি অটত উঠাই আছো। এতিয়া আমি অটত গৈ আছো থেতেলা খাই যি থেতেলা খাইছে আইও আমাৰ অটখনত এতিয়া আমি পাবগৈ হৈ গ'লো আৰু যি থেতেলা অটত নহ'ব। ৰাস্তাও যেনেকুৱা আমাৰ গাঁৱত এতিয়া পাবগৈ হৈ গ'লো। এয়া পাপাহঁতে ইয়াত জোক লৈ আছিলে, সেইবাবে বেছি টাইম নেলাগিল। এয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ধুনীয়াকে বনালে গোটেইখিনি। ইয়াত অকণমান কেজেং লাগিব না চবে। এইখন বেকামিকি হৈ গ'ল। পাগল এখন বেকামিকি হৈ গ'ল। এয়া এখন গেট বনাই আছে। মজা 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 বনাইছে। এতিয়া আমি জোনাইত গ'লো গাহৰি মাংস আনিবলৈ। গাহৰি মাংস मौसम ने कहा फूलों से फूलों ने সকলো জনগোষ্ঠীৰে এখন কৰি নিজা গেট বনাইছে। কি সুন্দৰ পৰিৱেশ দেখিয়ে মনটো কিবা এটা ভাল লাগি গৈছে। এইখনেই হ'ল আমাৰ জোনাইৰ মাছৰ বজাৰ। মাছৰ বজাৰে নহয়, সকলো বজাৰে আছে ইয়াত। টাউনতে মাংস বিচাৰিও নেপালোঁ, কিন্তু ইয়াত গাহৰি কাটি আছে। গাহৰি কাটি হওক মানে আকৌ লগৰবোৰে ক'লে মিক্সাৰ খাব গৈ আছে। মিক্সাৰ খাবলৈ আমি মিক্সাৰ ইমান দূৰলৈকে আকৌ মিক্সাৰ খাব আহিছো। হ'ল জোনাই হায়াৰ ছেকেণ্ডাৰী স্কুল। মই ইয়াতে 3 বছৰ পঢ়িলোঁ, ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে। ঘূৰি আহোঁ মানে সন্ধিয়াই হৈ গ'ল। পুৰা লাইট গছতো ইমান মজাকৈ সজাই বাবা গাহৰি মাংস কটা জেগাত যি মানুহ ভিৰ নকবি আৰু। এঘণ্টামানৰ পিছত আহি পাইছে নেকি মাংস আনিব যোৱা মানুহ।
গেটলৈ বুলি গৈ আছোঁ। পিছফালৰ দৃশ্য চোৱা গেটৰ। এতিয়া গাড়ীৰ ভিতৰতে মিক্সাৰ খাই আছোঁ আমি। যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব প্লিজ। মই ভালকৈ এডিটিং কৰিব জনা নাই, নতুনবাৰ বনালোঁ। ধন্যবাদ, বাই বাই।